অসমৰ এগৰাকী স্বাৱলম্বী যুৱক নাম ৰিয়াজ আলী ঘৰ মহানগৰীৰ জালুকবাৰীত বিগত এবছৰ ধৰি পুৰণি দুচকীয়া বাহনৰ ব্যৱসায়ৰ লগত জড়িত এই উদীয়মান ব্যক্তিজন নিজৰ প্ৰতিভাৰ উমান দেখুৱাই নিজৰ লগতে আন 5 জনকো কৰ্মদক্ষতাত আগবঢ়াই লৈ যায় এই উদীয়মান ব্যক্তিজনে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে এই উদীয়মান ব্যক্তিজনক নিজৰ ব্যৱসায়ৰ এবছৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে কেক কাটি তেওঁৰ ব্যৱসায়টো আগবঢ়াই নিবলৈ অনুপ্ৰেৰিত কৰে আৰু লগতে কয় যে তেওঁ এই প্ৰতিভাই আন 10 জনকো অনুপ্ৰেৰিত কৰে যেন জি ইয়াতে আহি খুব ভাল লাগিছে যে আমাৰ অসমত নিবনুৱা ল'ৰাবিলাকৰ যুৱকৰ বহুত সমস্যা আছে সেইটোৰ মাজতে ইয়াতে তেখেতে যোৱা বছৰ এটা ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুম উদ্বোধনী কৰিছিলে তো আজি প্ৰথম বছৰৰ দিন আৰু তেখেতে ডাঙৰ হৈছে আৰু বহুত নিজকে সেলফ এমপ্লয়মেণ্ট কৰি আন 4-5 জন মানুহকো চাকৰি দিবৰ কাৰণে সক্ষম হৈছে মই তেখেতৰ পৰিয়াল আৰু তেখেতক আৰু শুভেচ্ছা জনাইছোঁ যে আৰু ডাঙৰকৈ হওক আৰু মানুহক অনুপ্ৰেৰণা দিয়ক যে আৰু ভালকৈ এনেকুৱা নিবনুৱা যুৱকবিলাকে নিজৰ চৰকাৰী চাকৰি या প্ৰাইভেট ছেক্টৰৰ চাকৰি বিচাৰি নোযোৱাকৈ নিজকে যদি সেলফ স্বাৱলম্বন কৰিব পাৰে তাতকৈ ভাল কথা নাই সেকেন্ড হ্যান্ড ৰিয়াজ ছেকেণ্ড হেণ্ড বাইক শ্ব'ৰুম আজি দ্বিতীয় বৰ্ষত পৰে কি ক'ব কেনে অনুভৱ বহুত ভাল লাগিছে ডিচি ছাৰ আহিছে আৰু ডিচি ছাৰ সেইবাৰো আহিছিলে মোৰ শ্ব'ৰুম উদ্বোধনীকৰণটো ডিচি ছাৰ আহিছিলে আৰু ডিচি ছাৰৰ লগত মোৰ বহুত ভাল আৰু তেখেতে মোক বহুত ভাল পায় আৰু তেখেতৰ লগত মই কামো কৰিছিলোঁ তেখেতৰ লগত নতুনকৈ উঠি অহা প্ৰজন্মক এইটোৱে কওঁ যে মোৰ নিচিনাকৈ আৰু 10 জন ওলাই আহক আজি মই এই শ্ব'ৰুমটো খুলি আৰু 5 জনক মই কৰ্মস্থাপন দিব পাৰিছোঁ লগতে মোৰ দাদাও আছে লগত এনেকৈ আমি মিলিজুলি গোটেইখিনি আমি ভিতৰত হ'লেও মানে এনেকৈ কষ্ট কৰি এনেকৈ হেৰি কৰিছোঁ ধুনীয়াকৈ চলিছে আৰু আগন্তুক দিনত মোৰ নিচিনাকৈ আৰু 10 জন অসমীয়া ল'ৰা আহক ওলাই তেওঁলোকেও এনেকৈ ব্যৱসায় কৰক স্বাৱলম্বী হওক আৰু মোৰ ইয়াতে কোনো গাড়ীৰ কাৰণে কাগজ পাতিৰ কাৰণে কোনো প্ৰব্লেম নাপায় ইনশ্বৰ পলিউশ্যন RC ট্ৰেন্সফাৰ চবখিনি মই ধুনীয়াকৈ কৰি দিওঁ কোনো প্ৰব্লেম নোহোৱাকৈ গোটেইখিনি কাগজ পাতিও পায় আৰু ইয়াতে মই আৰু অফাৰো লগাই থৈ দিছোঁ বাইকৰ যোনে বাইক বা স্কুটি লয় তাক দুটা হেলমেট মাস্ক চেনিটাইজাৰ ৰেইনকোট চবখিনি ফেচিলিটি দিয়া হৈছে কাটিয়া দলং আদিল চাপৰ বেক চাইডৰ গলিটোতে আহিলে মোৰ ফোন নাম্বাৰ থাকে কল কৰিলে হৈ যাব জালুকবাৰীৰ পৰা মুক্তাৰ আলীৰ ৰিপৰ্ট বাৰ্তা 365